আজি বহুত ভাল লাগি আছে। আজি আমি ইয়াতে প্ৰেক্টিচ কৰিম। আজি আমাৰ ফেৰৱাৰী প্ৰগ্ৰাম আছে বুলি আজি কিবা এটা প্ৰেক্টিচ কৰিম বুলি আশা কৰিছোঁ আৰু জ্যোতিষমানক ছাপোৰ্ট কৰোঁ আপোনালোকে। তোমালোকে যাবা কেনেকুৱা লাগি আছে? কেনেকুৱা লাগি আছে মানে অলপমান মই মানে বহুত হে গাইজ ৱেলকাম টু মাই চেনেল অসমীয়াৰ পৰিচয়। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটি নতুন ভিডিঅ'লৈ। গাইজ আজি যাই আছোঁ আমি কলেজলৈ। এইখন স্কুটি দেখিছে। কালি আমাৰ কলেজত মানে এই ছিনিয়ৰবিলাকক আমাৰ বিদায় দিব, যিবিলাক আমাৰ ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ আছিল তেওঁলোকক বিদায় দিব। তো তাৰে কাৰণে অহাকালি ফেয়াৰৱেলৰ আয়োজন কৰিছে আৰু আজি তাৰ ৰিহাৰ্চেল হ'ব কিবাকিনি। তো তাৰে বাবে যাই আছোঁ। তো ভিডিঅ'টো ধুনীয়াকৈ গাইজ শেষলৈ চাব। মোৰ হৃদয় 5 minutes later. Hey guys, so finally আমি আহি পালো ইয়াতে থৈ দিওঁ। বুকুতে বিয়পা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু এতিয়া এই সোণাৰুৰ গছজোপা। স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰ কাষলৈ আহা এবাৰ খোজে খোজে থাকিব মৰম। এটা হাৰমনিয়ামটো ৰাখি থৈ দিছে কালি। ইয়াতে মানে গানৰ ৰিহাৰ্চেল কৰিব। সংস্কৃতি হ'ল কাম চামবিলাক আৰু এতিয়া আমি যাম। তো নেক্সট ব্লগ যেতিয়া আমি ৰুমৰ পৰা ওলালোঁ। The next day. এনেকৈ আমি কলেজটো পৰিৱেশন কৰিলোঁ। Now we are going to start the felicitation program for our teachers.
ভাবিছে আপোনালোকে যাব না কেনেকুৱা আপোনালোকৰ অনুভৱ মানে বেয়া লাগি আছে আৰু হয়তো যদি আমি 3টা বছৰ আমাৰ বহুত সোনকালে গুচি গ'ল 1 বছৰ কৰোণা তাৰপিছত আমাৰ নেক্সট 2 বছৰ আমি পালোঁ 2 বছৰত বহুত স্মৃতি আছে আমাৰ হয়তো কলেজত চবে কিবা এটা আশা লৈ আহে যে এইবিলাক কাম কৰিম এইবিলাক নকৰিম তোমালোকক এটাই উপদেশ দিছোঁ যে পাৰা মানে যিমানখিনি দূৰ পাৰা মানে সম্ভৱ এই গোটেইখিনি কাম যেন শেষ কৰি যোৱা তথাপি কিবা নহ'লে কিবা এটা থাকি যাব এইটো এনেকুৱা নহয় কি সদায় কি গোটেইখিনি কাম শেষ হৈ যাব বা কিছু কিছু থাকি যাব চ' ভাল মেমৰিজ লৈ যোৱা কলেজৰ পৰা দেন পাছকলৈকে কেতিয়াবা লগ বন্ধু লগ পালে ক'ব পাৰিবা কি আমি এনে কৰিছিলোঁ আমি তেনে কৰিছিলোঁ চ' সেই সাগৰাজা আহিটো তোমালোকে যাবা কেনেকুৱা লাগি আছে এনেকুৱা লাগি আছে মানে অলপমান মই মানে বহুত দুখিত আৰু নাই ক ইমান দূৰৰ পৰা এইখন দূৰৰ পৰা সেইটোও নহয় তাৰ যিহেতু আমাৰ ফেয়াৰৱেল গতিকে তোমালোকে ভালকৈ আমাৰ লগত কোঅপাৰেট কৰিছা ত' তাৰ কাৰণে থেংক ইউ আৰু ভৱিষ্যতে যাতে ডিপাৰ্টমেণ্টৰ লগত ভালকৈ কোঅপাৰেট কৰা তাৰপিছত বৰ্তমান আৰু অলপ এনজয় বাকী আছে ষ্টে টিউন চ' আমি এনজয় কৰিম অলপ পিছত চ' আমাৰ মনীষা আছে মনীষা যদি কিবা কয় ক'বা এতিয়া ডান্স আৰম্ভ হৈ গৈছে তো গাইছ আমাৰ এতিয়া খোৱা হৈ গ'ল দুপৰীয়াৰ ভোজন ইয়াতে কৰিলোঁ ময়ূৰীত এতিয়া চিধাই যাম ঘৰত অ'কে তো আজি ভিডিঅ'টো এইখিনিলৈ আছিল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বহুত আৰু আমি এতিয়া ঘৰত যাম চিধা